হেল্ল' 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 এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকে থাকে আছে। একদম মোৰো খবৰ বঢ়িয়া। আৰু প্ৰথমে মই আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু বহুত দিন মই ব্লগ দিয়া নাই, বহুত দিন নহয়, দুদিনমান দিয়া নাই, কাৰণ মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মোৰ শাহুমা আহি আছে, গতিকে মই অকণ ব্যস্ত আছিলোঁ ইটো সিটোকে, আৰু সেইটো কাৰণে আজি ব্লগ লৈ আহি গ'লোঁ। বেছি গেপ দি থাকিব নোৱাৰোঁ ন ইমান। তাৰপিছতে এতিয়া আমি যাবলৈ ওলাইছোঁ বজাৰলৈ। গ্ৰ'চাৰী দুটামান, গ্ৰ'চাৰী কিবা কিবি ইটো সিটো বস্তু কিনিব আছে, আৰু গংগনাই চাগে কাপোৰ চাপোৰ কিবা কিনিব চাগে ন। তেনেকৈ যাওঁ আৰু বাকী আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ কি কি কিনিম। আৰু এইটো হৈছে মোৰ ফেভৰেট বেগ, য'ত গ'লেও মানে মই বেগটোকে লৈ যাওঁ মানে। চুলিখিনি মেলি লৈছোঁ, আপুনি বান্ধোতে টপা লাগি বেয়া লাগিছিলে, এতিয়া ভাল লাগিছে অলপ, সেইকাৰণে মেলি লৈছোঁ। আৰু এইযোৰ হৈছে মোৰ ফেভৰেট চেণ্ডেল, য'ত গ'লেও মই এইযোৰকে পিন্ধি যাওঁ। আৰু এতিয়া এইকেইদিন যেতিয়ালৈকে বেয়া নহয় এইযোৰকে পিন্ধি থাকিম আৰু মই। বজাৰ আহি পালোহি আমি। প্ৰথমতে কাপোৰৰ বজাৰখিনি কৰি লওঁ, তাৰপৰা বেলেগ বজাৰখিনি কৰিম। আমি আহিছোঁ এতিয়া পেণ্টালুনলৈ। ইয়াত চাওঁচোন কি কিনিব পাৰোঁ। সেইটো কালাৰটো ভালেই লাগিছে, তাৰ কাৰণে সৰু হ'ব এইটো। ডাঙৰ চাইজ। আমাৰ ইয়াত বজাৰ কৰা হৈ গৈছে, এতিয়া এবাৰ যাওঁ আমি। কিবা এটা হ'ল। ওলালোঁ এতিয়া ইয়াৰ পৰা। কিবা টেগ থাকি গৈছিলে বোলে, কিবা ওলাই আহোঁতে গেটত টিটকৈ বাজিলে, মই কিবা ভয়ে খাই গ'লোঁ কি হ'ল বুলি। এতিয়া আহিছোঁ আমি ইয়াত গ্ৰ'চাৰী শ্বপিঙৰ কাৰণে। এইটোতো ঘৰৰ চেনিয়াৰ কিবা কিবি বিস্কুট চিস্কুট ল'বলৈ আছিলে, সেইখিনি লৈ লওঁ। হ'ব দে একো নাই। বিস্কুট লওঁ, অৰিঅ' বিস্কুট মই নাখাওঁ ৰাজু। এইটো এটা লওঁ নেকি আমি। আমাৰ গ্ৰ'চাৰী বজাৰ অলমষ্ট হৈ গ'ল। এতিয়া ভাবিছোঁ মই অকণমান গ্ৰীণ আপেল লৈ যাওঁ বুলি, অলপ টেঙা টেঙাকৈ খাব মন গৈ আছে মোৰ। মধুৰি এটাকে দিয়ক আৰু, গ্ৰীণ আপেল নাই যদি। হেল্ল' গাইজ, জাষ্ট ঘৰ আহি পালোহি, আৰু গ্ৰীণ আপেল বিচাৰিছিলোঁ, গ্ৰীণ আপেল নাপালোঁ, সেইটো কাৰণে মধুৰি এটা লৈ আহিলোঁ। ভৰি ধুই কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। এতিয়া কংকনাৰ চোলাটো দেখাই আছোঁ। কংকনা এইটো চাওঁ চোলাটো, এইটো হোৱাইট কালাৰ, ধুনীয়া লাগিছে ন এইটো। এইটো ফ্ৰকটো বহুত ধুনীয়া লাগিছে, কাপোৰটো চফ্ট হয় আৰু বেছিও লোৱা নাই। কিমান লৈছে? 900 টকা। 900 টকা, বহুত ধুনীয়া লাগিছে। আৰু আছে এইকেইটা, মই লৈছোঁ এইটো এটা টি চাৰ্ট, মেলি দেচোন কংকনা। ভাল লাগিছেনে এইটো টি চাৰ্টটো? ঘৰত পিন্ধিবলৈ ভাল, ধুনীয়া লাগিছে। আৰু এটা এইটো ডেইজি ৰাণী মিলি, এইটো ভাল লাগিছে। আৰু এইকেইটা ঘৰৰ দাদাৰ পোৱালীকেইটাৰ দুটা টি চাৰ্ট। আৰু এইটো এযোৰ সৰু ষ্ট'ন লগা ইয়েৰিংছ, ইমান ধুনীয়া লাগিছে। খালি ইমান সৰু ইয়েৰিংছটো ইমান দাম লয়। ইমান এইটো 700 টকা, দেখিছেনে বাৰু? এটা বেগ, বজাৰ চজাৰ কৰিবলৈ ভাল আৰু এইটো বেগটো ন, কাপোৰৰ বেগ। এই কালাৰকেইটা বৰ মৰম লাগিছে ন, চোলাবিলাকৰ। সেইটো ভাল লাগিছে, একে একে হ'ল ন, ভাল লাগিছে। খুৱাব তাহাঁতক। তুমি কি নাই? পাকঘৰত মই চাহ বনাই আছোঁ, ইমান বেছি ভোক লাগিছে মোৰ, নকওঁ আৰু। বজাৰ কৰিব গ'লে এনেই মাইগ্ৰেনৰ প্ৰব্লেম আছে মোৰ, একদম মাথা চাথা বিষ হৈ যায়গৈ। এইফালে আমাৰ কাৰণে বনাই আছোঁ গাখীৰ চাহ, এইফালে বনাইছোঁ লাল চাহ। এইটো এটা মই বানানা কেক আনিছোঁ, ডক্টৰ ওটকাৰ নেকি, ইমান টেষ্টি লাগে। এই বানানা কেকটো মোৰ বহুত ফেভৰেট হয়। এইটো ফ্ৰুট এণ্ড নাট কেক। তাতে চাহ খাই আছে, মই মধুৰি কাটি লৈছোঁ, মধুৰিকে খাওঁ মই। মধুৰিটো বিৰাট মিঠা আৰু চাইজটো বহুত ডাঙৰ।
যি মানে কি হ'ল ঘটনা এটা, যেতিয়া কাপোৰখিনি কিনি মেলি ওলাই আহিছোঁ আৰু ওলাই অহা টাইমত পেণ্টালুনৰ পৰা, তেতিয়া তাতে মানে থাকে নহয় আপোনাৰ টিট 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 কৰে কিবা বস্তু লৈ গ'লে মানে নজনাকৈ আৰু বিল চিল পে' নকৰাকৈ। তেনেকৈ মই ওলাই আহোঁতে বেগটো মোৰ হাতত আছিলে, মই এনেকৈ কেমেৰাত লৈ ব্লগিং কৰি আছিলোঁ, তেতিয়া টিট টিট টিটকৈ বাজিব আৰম্ভ কৰি দিলে। মইতো ভয় খাই গ'লোঁ কি বাজিলে বুলি, ল'ৰাজনে ৰ'ব বুলি এনেকৈ ৰখাই দিলে মোক। তাৰপিছত মই একদম মানে ভয়তে কঁপিবই লৈছিলোঁ, কাৰণ ভাবিছিলোঁ কি কিবা ভুলতে সোমাই আহিলে নেকি, যদি ভুলতে কিবা এনেকৈ সোমাই আহে তেন্তেতো বিৰাট লাজৰ কথা হ'ব। সেইটো কাৰণে পাছত গম পালোঁ কি ক'লে ল'ৰাজনে, নহয় কিবা টেক চেক লাগি আছে সেইটো কাৰণে বাজিছে বুলি। সেইটো আমাৰ ভুল নহয়, তাহাঁতৰে ভুল হয়। পাছত যেনিবা ঠিক কৰি দিলে। মানে সেয়াই আৰু যি এক্সপিৰিয়েঞ্চ, মোৰ কিবা কঁপিব লৈছিলোঁ মই ভয়তে, মানে কি হ'ল বুলি, কিবা সোমাই আহিলে নেকি বুলি। তেনেকুৱা ঘটনা কেতিয়াবা হৈ যায় আৰু ন। ঠিক আছে গাইজ, আজিলৈ আৰু মই ব্লগ ইয়াতে সামৰি দিওঁ। সৰুকৈ হ'লেও ব্লগ এটা দিব চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগে তেন্তে লাইক দিবলৈ নাপাহৰিব। আৰু পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।